জয়ন্তী মঙ্গলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা ক্ষমা শিৱাধাত্ৰী স্বাহা সদা নমস্তুতে। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকৰ ৩-৪টা লগ্নৰ বিষয়ে আলোচনা কৰিছিলোঁ, আজি মই কন্যা লগ্নৰ জাতক জাতিকাসকলে কি ৰত্ন ধাৰণ কৰিব লাগে তাৰ বিষয়ে কিছু আলোচনা কৰিম। যিহেতু বহুতে সুধি থাকে, গতিকে আপোনালোকৰ লগ্ন হিচাপে ভিডিঅ'টো চাই আপোনালোকে ৰত্ন ধাৰণ কৰিব। তাৰ লগতে মই আগতেও কৈছোঁ যে ৰত্ন ধাৰণ কৰিলে যে আপোনালোকৰ 100% সুফল পাব ঠিক তেনেকুৱা নহয়। আপোনালোকে ৰত্নৰ বাহিৰে গ্ৰহৰ মূল, গ্ৰহৰ যিকোনো গছ গ্ৰহৰ শিপা, গছৰ শিপা, তাৰপিছত গ্ৰহৰ কবচ, গ্ৰহৰ পাত, স্তোত্ৰপাঠ, গ্ৰহৰ মন্ত্ৰধাৰ পাঠ, তাৰপিছত আপোনাৰ গ্ৰহৰ জপ মন্ত্ৰ পাঠ, এইবিলাক কৰিলেও কিন্তু গ্ৰহৰ দোষ খণ্ডন হয়। যিসকলৰ সেইবিলাক কৰিব সময় নাই তেওঁলোকে গ্ৰহৰত্ন ধাৰণ কৰিব লাগে। কিন্তু এইটো কথা মনত ৰাখিব লাগে, যদি মই ভুল ৰত্ন ধাৰণ কৰোঁ মই তেতিয়া অশুভ ফল পাম, আৰু যদি আমি শুদ্ধ ৰত্ন ধাৰণ কৰোঁ তেতিয়া শুভ ফল লাভ কৰিম। সেইকাৰণে সদায় ৰত্ন ধাৰণ কৰোঁতে ভাল বেয়া আৰু শুদ্ধ অশুদ্ধ গোটেইখিনি চাই ল'ব লাগে। আমি দামী ৰত্ন ধাৰণ কৰিলে যে আমি সুফল পাম ঠিক তেনেকুৱাও নহয়, আৰু কম দামী ৰত্ন ধাৰণ কৰিলে যে আমি ফল নাপাওঁ তেনেকুৱাও নহয়। ৰত্ন ধাৰণ কৰিলে আমি সদায় চাব লাগে যে আমি মোৰ মাৰক গ্ৰহ নে মোৰ কাৰক গ্ৰহ, মোৰ দশা চলি আছে কি, মোৰ ত্ৰিপাপ কি চলি আছে, গোচৰৰ ফলত কি আছে, তেনেকুৱা। আমি ত্ৰিপাপত মাত্ৰ এবছৰৰ কাৰণে ত্ৰিপাপ আহে। ত্ৰিপাপত যদি কোনোবা বিজ্ঞ জ্যোতিষীয়ে বা কোনোবাই যে আপোনাক ৰত্ন ধাৰণ কৰিব দিয়ে, আপোনাক ধাৰণ নকৰিলেও হয়, আপোনালোকে গ্ৰহৰ প্ৰতিকাৰ কৰিব, দান দক্ষিণা দিব, মূল পিন্ধিব, তেনেকুৱা কৰিলে আপোনাৰ এবছৰৰ কাৰণে গ্ৰহ দোষ খণ্ডন হ'ব। গতিকে আমি সদায় গ্ৰহৰত্ন ধাৰণ কৰোঁতে আমি আগতে কৈছোঁ দশাটো চাব লাগিব। আৰু তাৰ লগতে আমি এতিয়া চাওঁ, মই এতিয়া ক'ব লৈছোঁ যে আপোনাৰ কন্যা লগ্ন, যিহেতু বাকীকেইটা লগ্ন মই কৈ দিছোঁ, কন্যা লগ্নৰ অধিপতি হৈছে বুধ আৰু মিথুন লগ্নৰ অধিপতি হৈছে বুধ। যিহেতু আপোনাৰ লগ্নৰ অধিপতি আৰু কৰ্মৰ অধিপতি বুধ, গতিকে আপোনালোকে বুধৰ কাৰণে পান্না এটা লাইফ টাইম ধাৰণ কৰিব পাৰে। যদি আপোনাৰ কন্যা লগ্নতে বুধ আছে তেতিয়া আপোনালোকৰ নালাগে, আৰু বুধ যদি আপোনাৰ কেন্দ্ৰত আছে তেতিয়াও নালাগে, আৰু বুধ যদি মিথুন ৰাশি বুধ আছে তেতিয়াও আপোনালোকে পান্না ধাৰণ কৰিব নালাগে, তেতিয়া কিন্তু আপোনালোকৰ ভাল ফলে দিব বুধে। গতিকে আপোনালোকৰ কৰ্ম আৰু স্বাস্থ্যৰ কাৰণে বুধৰ এটা পান্না ধাৰণ কৰি থাকিব। পান্নাৰ যিহেতু দাম বেছি, আপোনালোকে কম দামৰ পান্না এটা ধাৰণ কৰিব পাৰে, আৰু নহ'লে ত্ৰিপুৰা সুন্দৰী কবচ ধাৰণ কৰিব পাৰে, তেতিয়াও কিন্তু একে ফলে লাভ কৰিব। আমি যে চাওঁ এতিয়া দ্বিতীয়পতি আৰু নৱমপতি শুক্ৰ, আপোনালোকে ভাগ্যৰ কাৰণে শুক্ৰৰ আপোনালোকে যিকোনো ৰত্ন ধাৰণ কৰিব পাৰে, যেনে আপোনাৰ হোৱাইট ফক্ৰাছ, হোৱাইট জিৰকন, হোৱাইট টপাছ, অপেল, হোৱাইট অপেল এনেকুৱা ধাৰণ কৰিব পাৰে। তেতিয়া আপোনালোকে ভাগ্যৰ কাৰণে ধাৰণ কৰিলে ভাগ্যফল আপোনালোকে পাব, কিন্তু ধনস্থান হিচাপে ধাৰণ কৰিব নোৱাৰে। তৃতীয়তে যদি আমি চাওঁ, তৃতীয়পতি হৈছে মংগল আৰু অষ্টমপতি হৈছে মংগল। গতিকে তৃতীয়পতি আৰু অষ্টমপতি মংগল হিচাপে আপোনালোকে ৰক্তপ্ৰবাল কোনো কাৰণত ধাৰণ কৰিব নোৱাৰে। যদি আপুনি ৰক্তপ্ৰবাল ধাৰণ কৰে তেতিয়া কিন্তু তেজৰ সমস্যা হ'ব। গতিকে যিসকল কন্যা লগ্নৰ জাতক জাতিকা তেওঁলোকে কিন্তু মংগলৰ ৰত্নপ্ৰবাল ধাৰণ কৰিব নালাগে, ৰক্তপ্ৰবাল। আৰু আপোনাৰ যদি ৰাশি যদি কন্যা ৰাশিৰ জাতক জাতিকা আছে, যিহেতু বুধৰ শত্ৰু চন্দ্ৰ, আপোনালোকে মনত ৰাখিব আপোনালোকে মুনষ্টন বা মুকুতা ধাৰণ কৰিব নালাগে ৰাশি হিচাপে। আৰু তৃতীয়ত আমি চালোঁ, চতুৰ্থ যি চাওঁ আমাৰ চতুৰ্থ অধিপতি হৈছে বৃহস্পতি। যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰাইমাৰী 16 বছৰৰ কম, আপোনালোকে যিহেতু ৰত্নটো ধাৰণ কৰিব নালাগে, যদি ধাৰণ কৰিবলগীয়া হয়, বৃহস্পতি যদি আপোনালোকৰ মকৰ ৰাশিত আছে, বৃহস্পতি নিজ হৈ আছে বা বৃহস্পতি অষ্টম স্থানত আছে, তেতিয়া আপোনালোকে কিন্তু এটা কম দামৰ 3 কেৰেট বা 4 কেৰেটৰ 2-3 ৰুটিৰ আপোনালোক পোখৰাজ এটা ধাৰণ কৰিব পাৰে, অকল প্ৰাইমাৰী শিক্ষাৰ ছাত্ৰ ছাত্ৰীয়ে, বাকী আপোনালোকৰ নালাগে। গতিকে আমি যদি চাওঁ, ষষ্ঠপতি আমাৰ পঞ্চমপতিৰ অধিপতি হৈছে শনি। যিসকলৰ লোকৰ স্বাস্থ্যৰ যদি কিবা
অশুভ হৈ আছে বা উচ্চ শিক্ষাত যদি কিবা অশুভ হৈ আছে বা পঢ়াত মন নবহে বা চঞ্চল, তেতিয়া আপোনালোকে কিন্তু এটা এমেথিষ্ট ধাৰণ কৰিব পাৰে আৰু নহ'লে নালাগে। যদি তেনেকুৱা প্ৰব্লেম নাই, নালাগে। আৰু যদি আপোনালোকৰ মেঘ ৰাশিতে শনি বহি আছে, তেতিয়াও কিন্তু এমেথিষ্ট এটা ধাৰণ কৰিব পাৰে, নহ'লে আপোনালোকে দক্ষিণাকালীৰ কৱচ ধাৰণ কৰিব। এতিয়া আমি সপ্তমপতি মই কৈ দিলোঁ, অষ্টমপতি কৈ দিলোঁ, ভাগ্যপতি কৈ দিলোঁ, কৰ্ম অধিপতি হৈছে বুধ, মই এইটোও কৈ দিছোঁ, আৰু ইনকামৰ অধিপতি হৈছে চন্দ্ৰ। গতিকে আপোনালোকে চন্দ্ৰৰ মুনষ্টন বা মুকুতা ধাৰণ কৰিব নালাগে আপোনালোকে, আগতে কৈছোঁ। আৰু দ্বাদশৰ অধিপতি হৈছে ৰবি, ৰবিও আপোনালোকে ধাৰণ কৰিব নালাগে। গতিকে আপোনালোকে এতিয়া ভালকৈ এটা কথা মনত ৰাখিব যে বুধৰ কাৰণে পান্না আপোনালোকে লাইফ টাইম ধাৰণ কৰিব পাৰে। এইটো মনত ৰাখিব। ভাগ্যৰ কাৰণে আপোনালোকে শুক্ৰৰ ডায়মণ্ড, জিৰকন, হোৱাইট পখৰাজ, হোৱাইট টপাজ, হোৱাইট অপেল এইবিলাক ধাৰণ কৰিব পাৰে। গতিকে প্ৰাইমাৰী শিক্ষাৰ কাৰণেহে অকল য়েল্লো পখৰাজ ধাৰণ কৰিব পাৰে, বাকী আপোনালোকে কোনো ৰত্ন ধাৰণ কৰিব নালাগে। আৰু যদি আপোনালোকৰ কিবা সমস্যা থাকে, তেতিয়া আপোনালোকে গ্ৰহৰ কৱচ ধাৰণ কৰিব পাৰে। গ্ৰহৰ মূল পাব, গছৰ শিপা মূল বুলি ক'লে। তাৰপিছত গ্ৰহৰ আপোনালোকে ধুনীয়াকৈ জপ মন্ত্ৰ আছে বা গ্ৰহ পূজা কৰিব পাৰে, এক্সট্ৰাকৈ গ্ৰহৰ পূজা কৰিব পাৰে, গ্ৰহ স্তোত্ৰ পঢ়িব পাৰে, গ্ৰহৰ আপোনালোকে যিটো মন্ত্ৰ আছে সেইবিলাক আপোনালোকে পঢ়িব পাৰে। গতিকে এইখিনিও আপোনালোকে জানি ল'ব। ধন্যবাদ।